बर'नि बागुरुम्बा मोसानाय आरो दावस्रि देलाय मोसानाय बर'नि हारिमुखौ मिथिया गोरा थांनाय 14 खालाराव मोस्लिद खालामनानै हेंथायै दुलाराय बर' हारिमु आफादा देबजित बरा दैदेननाय पन्च सन्च सुरु बाहिनी हानजाखौ गोख्रों रावजों सोंखारिनायनि उनाव देबजित बराया दिनै निमाहा बिफिनबाय। गोरोन्थि मावफ्लांनायनि थाखाय दिनै देबजित बरा दैदेननाय पन्च सन्च सुर बाहिनी हानजाया जरहाटआव खुंफुंनाय मोनसे खौरांगिरि मेलनि गेजेरजों बर' हारिनि जरहाट प्रेस क्लाबाव खुंफुंनाय मोनसे खौरांगिरि मेलनि गेजेरजों निमाहा बियो। আজি আমি সংবাদ মাধ্যমৰ যোগে এটা কথা অৱগত কৰিব বিচাৰিছোঁ। যোৱা 14 এপ্ৰিল তাৰিখৰ দিনা প্ৰতিদিন টাইমত বহাগৰ বতৰা নামৰ অনুষ্ঠানটিত আমি 5জনীয়া সুৰবাহিনীয়ে আমাৰ অনুষ্ঠান পৰিৱেশন কৰিছিলোঁ। এই অনুষ্ঠানটো পৰিৱেশন কৰোঁতে আমাৰ অজানিতে কি হৈছে, আমাৰ উদ্দেশ্য আছিল বড়ো অসমৰ সকলো জাতি জনগোষ্ঠীৰ সুৰ বাদ্য নৃত্য শৈলী একত্ৰিত কৰি সমন্বয়ৰ বাট বহাত বা আমি সমন্বয়ৰ বাৰ্তা এটা দিবলৈ বিচাৰিছিলোঁ। আমি বড়ো অসমৰ এখন প্ৰতিচ্ছবি দাঙি ধৰিব বিচাৰিছিলোঁ, কিন্তু ভাগ্যবশতঃ বড়ো জনগোষ্ঠীয় সংগঠনৰ সৰু সৰু সাংস্কৃতিক পৰিষদে আমাক দোষাৰোপ কৰিছে। আমাৰ কিছু খুঁটিনাটি ৰৈ গৈছে। আমি তেখেতসকলৰ বাগৰুম্বা আৰু ৰঙচন্দী নৃত্য পৰিৱেশন কৰিছিলোঁ আৰু তেখেতসকলে আমাক বৃত্তিকৰণৰ সুযোগ দিছে। আচলতে আমি আমাৰ উপৰিও বিভিন্ন অনুষ্ঠানে তেওঁলোকৰ অনুষ্ঠান পৰিৱেশন কৰে, তেওঁলোকক গুজাৰিছে। আমি ইচ্ছাকৃতভাৱে তেখেতসকলৰ বস্তু বিতৰণ কৰিব বিচৰা নাই। অজানিতে আমাৰ ভুল ত্ৰুটি হৈ গৈছে। এটা জনগোষ্ঠীৰ নিজৰ কলা সংস্কৃতিবিলাকক আমি কেতিয়াও বিকৃত কৰিবলৈ আমি প্ৰয়াস নকৰোঁ। আমি সমন্বয়ৰ উদ্দেশ্যে বড়ো অসমৰ সকলো জাতি জনগোষ্ঠীৰ নৃত্য আমি পৰিৱেশন কৰিবলৈ চেষ্টা কৰিছিলোঁ। গতিকে এইখিনিতে আমাৰ যিখিনি ভুল হৈ গৈছে, এই ভুলখিনি তেখেতে আঙুলিয়াই দিছে। আমি প্ৰতিশ্ৰুতি দিছোঁ তেখেতসকলৰ পৰা শুদ্ধ ৰূপত তেওঁলোকৰ এই নৃত্যশৈলী আমি আহৰণ কৰি পৰৱৰ্তী পৰ্যায়ত পৰিৱেশন কৰিবলৈ সংকল্পবদ্ধ। আমি পাঁচজনীয়া সুৰবাহিনীয়ে এইখিনি কৰিবলৈ যাওঁতে বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্যশৈলীয়ে হওক বা বাদনশৈলীয়ে হওক বা ক'ৰবাত চুটি বিচুটি হৈ গৈছে, ত্ৰুটি ৰৈ গৈছে, এই সকলোখিনি আমাক দোষ ত্ৰুটিখিনি গঠনগতভাৱে আঙুলিয়াই দিব আৰু সৰু সাংস্কৃতিক পৰিষদে আমাক যি ভুল ত্ৰুটি সাৱলীন ভাষাৰে সুন্দৰভাৱে আমাক আঙুলিয়াই দিছে। আমি তেখেতসকললৈ ধন্যবাদ জনাইছোঁ। আমি তেখেতসকলৰ কাষ চাপি তেখেতসকলৰ পৰা সুদিহা পৰামৰ্শে তেখেতসকলৰ নৃত্যশৈলী আয়ত্ব কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ। গতিকে পৰৱৰ্তী পৰ্যায়ত আমি তেখেতসকলৰ পৰা শিকি সুন্দৰভাৱে তেখেতসকলৰ নৃত্য পৰিৱেশন কৰিবলৈ সংকল্পবদ্ধ আৰু অজানিতে ৰৈ যোৱা সকলো ভুল ত্ৰুটিৰ বাবে সকলো জাতি জনগোষ্ঠীৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। গতিকে আমাৰ 5জনীয়া সমূহ সদস্যই এই ক্ষেত্ৰত শুদ্ধি মাৰ্জনা বিচাৰিছোঁ। পঞ্চজীৱৰ এজন উপাসী হিচাপে মই সকলো বড়ো সাংস্কৃতিক গোষ্ঠীৰ সদস্যসকলক এটাই অনুৰোধ কৰিলোঁ, তেখেতসকলৰ উদ্দেশ্য খুবেই মহান আৰু বড়ো অসম প্ৰধান তেওঁলোকৰ সাংস্কৃতিকভাৱে বড়ো অসম প্ৰধান তেওঁলোকৰ যি অৱদান সাংস্কৃতিকভাৱে সেই অৱদানত আপোনালোকৰ ফুল দিয়াৰ পৰামৰ্শে পঞ্চজীৱত আগুৱাই লৈ যোৱাতে সহায় হয়। এই মোৰ আপোনালোকৰ